নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোক ভালে আছে। ভক্তি দৰ্শন অসম চেনেলে পুনৰবাৰ স্বাগতম জনাই আজি আপোনালোকৰ মাজলৈ অতি গুৰুত্বপূৰ্ণ ভিডিঅ' এটা লৈ আহিছোঁ। আজি আপোনালোকৰ মাজলৈ শনি দুখ কি, ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি, এই বিষয়ক এটা ভিডিঅ' বনাই লৈ আহিছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। শনিদেৱৰ খং বৰ বিপদজনক বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত প্ৰতিকাৰৰ লগতে নিজৰ মন পৰিষ্কাৰ ৰাখিব লাগে আৰু নিষ্ঠাৰে শনি মহাৰাজৰ পূজা কৰিব লাগে। ইয়াত 4টা প্ৰতিকাৰৰ কথা উল্লেখ কৰা হৈছে আৰু যিবোৰ শনিবাৰে শনিদেৱৰ পূজাৰ বাবে কাৰ্যকৰী প্ৰমাণিত হ'ব। শনিবাৰৰ ব্ৰত এইটো জনাটো দৰকাৰ যে শনিদেৱৰ খং অতি তীক্ষ্ণ বুলি গণ্য কৰা হয় আৰু এবাৰ তেওঁ ক্ষুব্ধ হ'লে সোনকালে সন্মত নহয়। কিন্তু কিছুমান প্ৰতিকাৰ ইয়াত লাভজনক প্ৰমাণিত হ'ব পাৰে। যদি আপুনি 51টা শনিবাৰে শনি ভগৱানৰ নামত উপবাসে থাকে আৰু মন্ত্ৰ জপ কৰে, ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে। যদি আপুনি শনিবাৰে 51টা সপ্তাহৰ বাবে উপবাস ৰাখিব নোৱাৰে, তেন্তে আপুনি 19 দিনৰ বাবে ব্ৰত ৰাখিব পাৰে, যিয়ে বিশেষ লাভালাভ প্ৰদান কৰে আৰু শনিদেৱৰ খং শান্ত কৰে। এই মন্ত্ৰ জপ কৰক। যদি শনিদেৱে আপোনাৰ ওপৰত খং কৰে, তেন্তে তেওঁ কিছুমান মন্ত্ৰৰ দ্বাৰাও সন্তুষ্ট হ'ব পাৰে। ওম প্ৰেম প্ৰীম প্ৰৌম চাহ শনিয়ে নমঃ। এই মন্ত্ৰ উচ্চাৰণ কৰাটো লাভজনক। ইয়াৰ উপৰিও মহামৃত্যুঞ্জয় জপ কৰিলে শনিদেৱৰ বিশেষ আশীৰ্বাদ লাভ কৰিব। আপুনি এই মন্ত্ৰবোৰ 5 মালালৈকে জপ কৰা উচিত, যি লাভজনক প্ৰমাণিত হ'ব পাৰে। ইয়াৰ বাহিৰেও সেই দিনটোত ভগৱান হনুমান আৰু শিৱৰ পূজা কৰাটো লাভজনক। তেল অৰ্পণ কৰক। শনিদেৱৰ পূজা নীতি নিয়মেৰে আৰু নিয়মীয়াকৈ কৰক। এইটো বিশ্বাস কৰা হয় যে শনি দোষ ইমান সোনকালে আঁতৰ নহয়। যদি আপুনি শনিদেৱক তিল বা সৰিয়হৰ তেল আগবঢ়ায় আৰু ক'লা কাপোৰ দান কৰে, আপুনি লাভান্বিত হোৱাৰ লগতে শনি দোষৰ পৰা মুক্ত হ'ব পাৰে। এই গছৰ পূজা কৰক। এইটো বিশ্বাস কৰা হয় যে যিসকলৰ শনি দুৰ্বল তেওঁলোকে আহঁত গছত পূজা আৰু পানী দিয়া উচিত। হিন্দু ধৰ্মত আহঁত গছক অতি পবিত্ৰ বুলি গণ্য কৰা হয়। এনে কৰি আপোনাৰ সমস্যাবোৰ আগৰ তুলনাত বহুত কম হ্ৰাস কৰিব পাৰে। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আকৌ এনেকুৱা নতুন গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।